বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই মাথো আপোনালোকক এইটো ক'ব খোজো যে কোনো মানুহে ভিডিঅ'টো চাওক বা নেচাওক, কিন্তু পুৰুষ বা ল'ৰাবোৰে এই ভিডিঅ'টো চাওক, কাৰণ এই ভিডিঅ'টোৱে আপোনালোকক আচৰিত কৰি দিব। বন্ধুসকল, কেঁচা পিঁয়াজ বহুত মানুহে খাব খোজে আৰু বহুত মানুহে কেঁচা পিঁয়াজটো ভাল পায়। কিন্তু আপোনালোকে বাৰু জানেনে কেঁচা পিঁয়াজ খালে কি লাভ হয় আৰু কি লোকচান হয়? বন্ধুসকল, যিসকল মানুহৰ মধুমেহ বা আৰু উশাহ লোৱাত প্ৰব্লেম থাকে, সেইসকল মানুহে কেঁচা পিঁয়াজ খালে বহুত উপকাৰ পাব। মহিলাসকলৰ মাহেকীয়া হ'লে কেঁচা পিঁয়াজ খালে বহুত উপকাৰ পোৱা যায়। মহিলাসকলে যদি মাহেকীয়া হোৱাৰ আগতেই কেঁচা পিঁয়াজ খায়, তেন্তে মহিলাসকলৰ মাহেকীয়া হ'লে পেট বিষৰ পৰা বহুত সকাহ পোৱা যায়। যদি কেঁচা পিঁয়াজ আপোনালোকে মুখত লগায়, তেন্তে আপোনালোকৰ মুখখন উজ্জ্বল হৈ যাব। কেঁচা পিঁয়াজ খালে গেছৰ পৰা বহুত সকাহ পোৱা যায়। পুৰুষসকলে যদি কেঁচা পিঁয়াজৰ ৰস আৰু আদাৰ ৰস মিহলি কৰি আপোনালোকে যদি ডেইলি খায়, তেন্তে আপোনালোকৰ শক্তি বাঢ়িব।